Hello everyone, welcome back to my YouTube channel. Hokoloke Ingraji Nababorkhor বহুত শুভেচ্ছা থাকিলে সকলোৰে যাতে নতুন বছৰটো বহুত ভালে যায় আৰু সকলোৰে যাতে মনৰ আশা পূৰণ হয় হেতুৱে কামনা কৰিলো। এতিয়া আমি আহিছো সোমনাথ মন্দিৰলৈকে নতুন বছৰ বুলি পেলাই আৰু আজি এতিয়া আমি তাৰ পিছত যাম চান্দুবি ফেষ্টিভেল হৈ আছে তো চান্দুবি লৈকে যাম আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিম কি হৈ আছে তাত তো ভিডিওটো চাই থাকিব। মন্দিৰ দৰ্শন কৰা হৈ গ'ল সোমনাথ মন্দিৰ আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ল আৰু চান্দুবিলৈকে গুৱাহাটীৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কিমান মানুহ হৈছে আজি জানুৱাৰী 1 তাৰিখ এইটো কাৰণে চাওক লংকেশ্বৰ মন্দিৰ চান্দুবি সোমালো আৰু আহি পালো এতিয়া ভাবিছো ইয়াতে চাহ খাও আমি এয়া বাইদেউ বহুত ধুনীয়া ইমান চাফা মানে জাগাবোৰ বহুত ভাল লাগিছে সেই আৰু দেখাই আছো ৰব আপোনালোককো গাহৰি পুৰা চাহ বনাই আছে এইখন চাহ ইয়াতে ওৱাও চাহ আহি গ'ল লাল চাহ হাই কৰি নিয়া এয়া টেকেলি পিঠাৰ লগত লাল চাহ দুনিয়াৰে ফালতু বৰ্গ চাউল খুবাৰ পৰা আনি পেলাই বনাই চাহ খাই উঠিলো খাই পেলাই তামোলো এখন খাই ললো লৈ এতিয়া আমি আৰু এটা জাগাত যাম মানে ফাৰ্ষ্ট আমি এটা ৱাটাৰফল চাম তাৰ পিছত আমি চান্দুবি লেক যাম এতিয়া আমি ৱাটাৰফলটোলৈকে গৈ আছো ইয়াতে পাৰ্কিং কৰি থব পাৰে বহুত জায়গা আছে 2 হুইলাৰৰ 10 আৰু 4 হুইলাৰৰ 30 টিকেটটো কালেক্ট কৰিব লাগিব 10 টকা হয় বলক এইখিনিৰ পৰা খোজকাঢ়ি যাব লাগিব আৰু এতিয়া গৈ থাকো আৰু অলপ সেইটো ৱাটাৰফলটো তালৈকে গৈ আছো খোজকাঢ়ি অকমান খোজকাঢ়িব লাগে টিকেট কাউণ্টাৰৰ পৰা তেনেকে ওপৰৰ পৰা যাব পাৰি চিধা আমি তলেৰে আহিছো আৰু তেনেকে সেই ওপৰৰ পৰা আহিলে তাৰ মানে চিধা হৈ যায় আৰু এয়া সেই ওপৰৰ পৰা এনেকে আহিলে আৰু আমি তলেৰে অহাৰ কাৰণে অলপ হেনেকুৱা মুখৰা ৰাস্তা পাইছো বহুত ডাঙৰ ৱাটাৰফল হয় ওপৰলৈ যাব পাৰি আমাৰ এতিয়া হৈ গ'ল ৱাটাৰফলটো চোৱা বহুত ভাল লাগিলে ইয়াতে যদি চান্দুবি পিকনিক আহে কোনোবা আপোনালোকে এতিয়া এই ৱাটাৰফলটো চাই যাব পাৰে ওচৰতে হয় একেবাৰে ওচৰত বাইদেৱে কিবা নহয় কিবা এটা খাই আছে এতিয়া কি খালে আপুনি এই ৰবাব টেঙা ইয়াতে মানে ৰবাব টেঙা স্পেচিয়েল আৰু এইখন চামুচখন যে এইখন আনাৰসৰ পাতৰ হয় এইখন বেলেগ যোগাৰ কৰিছে আৰু চিপছ কিমান এইটো 10 টকা এইবিলাক কলৰ চিপছ 10 টকা বগৰীও 10 টকা পাৰ্কিঙত গাড়ীখন পাৰ্কিং কৰি পেলাই এতিয়া আমি আকৌ ওলালো আৰু খোজকাঢ়ি যাব লাগিব মানুহ চাওক কিমান মানুহ এইখন চান্দুবিৰ গেটখন এইটো চান্দুবি লেক হয় এইটো বনৰীয়া হাতী এইটো নাঙতো দেখি পায় গাড়ী সেইবিলাক পিকনিকৰ কাৰণে
তাত মানুহবোৰে পিকনিক খায় মেইনলি এই জায়গাখিনিত মানুহে পিকনিক খায় আৰু ইয়াৰ পৰা বোটিং কৰিব পাৰে চান্দুবি চালো বহুত ভাল লাগিলে এতিয়া অলপ দোকান চুকান চাম তাৰ পিছত গৈ থাকিম আৰু ইমান ধুনীয়া জেগা চাওকচোন মানে মানুহবিলাকে আহিছিল হয় কিন্তু পৰ্যটনথলী কৰা মানুহ অহাৰ খুন্দাতে পৰ্যটনথলী হ'ল এতিয়া মানুহবিলাক আহে দেখোন বহুত মানুহ আহে ইয়াতে মেজি বাঁহৰ কাপোৰ জুটৰ ড্ৰিম কেচাৰ 200 ভাল লাগিছে এইটো লৈ লওঁ দিয়া এইটো এটা সেইটো আহিব আপোনাৰ 250 এয়া এইবোৰ গজাল আৰু গাড়ীৰ পেলনীয়া সামগ্ৰীৰে বনোৱা হৈছে ধুনীয়া এইখন টাইটানিকখন বনাইছে এই গোটেইখিনি এওঁক আছে আৰ্টিষ্ট লণ্ডন ব্ৰিজ ইমান দোকান ওলাইছে ৰাস্তাৰ কিনাৰে কিনাৰে এতিয়া 4টা বাজিব হ'ল এতিয়া মানুহ আহি আছে আমি খাদ্যৰ ফালে নুসুমালো এই থলুৱা খাদ্য বহুত আছে কিন্তু আমি নুসুমালো দেৰি হ'ব কাৰণে সেইবোৰ নেদেখালো আৰু আমি ওলালো এতিয়া চান্দুবিৰ পৰা ফেষ্টিভেল চাই পেলাই এতিয়া গৈ পেলাই কিবা এটা খাম আৰু ৰাস্তাতে তাৰপিছত আৰু ঘৰলৈ যাম এইখন ধাবাত সোমালো খাইচাং সব বাঁহৰ হয় খাইচাং ৰিজৰ্ট কাম হোমষ্টে চান্দুবিৰ পৰা আহোঁতে ৰাস্তাতে পায় সেইখন তাতেও মানুহে খাব পাৰে এনেকৈ নামি আহিব লাগিব এইবোৰ চিৰি সেইবোৰ টেণ্ট হয় এইবিলাক ইয়াতে মানুহ থাকিব পাৰে ৰাতি বহুত ধুনীয়া বহুত ডাঙৰ হয় ৰিজৰ্ট হয় এইখন ইয়াতে আমি খাম আৰু এতিয়া সেইও তাতে আমি খাম অৰ্ডাৰ দিছোঁ আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা থাকিলে হেপী নিউ ইয়েৰ